কোনো কাৰণতেই কোনো অজুহাততেই ইয়াৰ পৰা নিয়া নচলিব। আৰু এটা কথা হৈছে, এটা বিভ্ৰান্তি সৃষ্টি কৰিছে মানুহৰ মাজত যে এই যিখন হস্পিটেল জংগলপাৰাত নিব, এই হস্পিটেলখন নতুন হস্পিটেল বুলি কৈ আছে। কিন্তু ইতিমধ্যে আপোনালোকে গম পায় যে 30ৰ লগত 70+ হৈ 100 অলৰেডি চাব ডিভিজনেল চিভিল হস্পিটেল আপগ্ৰেডেশ্যনৰ মানে প্ৰচেছটো মানে চলি এইটো আহিছে। তেতিয়াহ'লে এই ক্ষেত্ৰত এই যে ন্যস্ত স্বাৰ্থৰ কিছু এটা মহলে এই যে বিভ্ৰান্তি সৃষ্টি কৰিছে, ইয়াক আমি একেবাৰে তীব্ৰ ভাষাৰে কণ্ডেম কৰিছোঁ। আৰু কোনো কাৰণতেই ইয়াৰ পৰা হস্পিটেলখন উঠাই নিয়া নচলিব। আৰু যিকোনো মূল্যৰ বিনিময়ত এই হস্পিটেলখন চিভিল হস্পিটেল ডিমাণ্ড কমিটিয়ে এই ডিমাণ্ড কৰি আছোঁ আমি, যিকোনো মূল্যৰ ভিত্তিত ইয়াতেই হস্পিটেল স্থাপন কৰিব লাগিব। এই দাবীটোৱে আজি আমি সমাৱেশৰ পৰা জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াতে উপস্থিত হৈছে। আজি আপোনালোকে চাইছে যে বহু মানুহ ইয়াতে সমাবেত হৈছে। এটা কুচক্ৰান্ত, টংলা এটা কুচক্ৰান্ত আমাৰ এই হস্পিটেলখন, গ্ৰাম্য চিকিৎসালয়খন, ইয়াৰ পৰা যিহেতু এটা 100 বেডেৰ হস্পিটেল উন্নীতকৰণৰ অৰ্ডাৰ আহিছে, এই হস্পিটেলখন ইয়াতে উন্নীতকৰণৰ প্ৰস্তাৱ আহিছে। তাৰমানে 30+70 মানে ইয়াতে হ'ব লাগে, কিন্তু ইয়াতে মাটি নাই বুলি কৈ এটা চক্ৰান্তই মিলি ইয়াৰ পৰা হস্পিটেলখন স্থানান্তৰ কৰাৰ কাৰণে চেষ্টা আৰম্ভ কৰিছে। য'ত নেকি টংলাৰ পৰা 8 কিলোমিটাৰ 10 কিলোমিটাৰ নীলগড়ত আছে। সেইকাৰণে মানে এই হস্পিটেলখন যাতে ইয়াৰ পৰা লৈ যাব নোৱাৰে, আৰু এই হস্পিটেলখন ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, যাতায়াত ব্যৱস্থাৰ কাৰণে উপযুক্ত স্থান আমাৰ ইয়াতে। আৰু আমি দাবী কৰিছোঁ যে য'ত আমাৰ এই হস্পিটেলখন আছে তাতে 30+70 যিটো উন্নীতকৰণ আহিছে 100 বেডলৈ, ইয়াতে হ'ব লাগে। এইটোৱে আমাৰ দাবী আজি। আৰু এই দাবী লৈয়ে আজি আমি ইয়াতে সমবেত হৈছোঁ। এইটোতো এটা আমি আচৰিত পাইছোঁ। এইটো চাওক, আমাৰ স্থানীয় যিজন MLA আছে, তেখেতৰ জৰিয়তে আমি মানে কথাবিলাক ক'ব বিচাৰিছোঁ। আমাৰ আন্দোলনে কৰিব লগা প্ৰয়োজন নাছিলে। কিয় আমি আন্দোলন কৰিছোঁ? আন্দোলন কৰাৰ কোনো প্ৰয়োজনে নাছিলে, কাৰণ ইয়াতে উপযুক্ত। তেওঁলোকে কৈছে ইয়াতে মাটি নাই। আপোনালোকক আমি জনাব বিচাৰিছোঁ, 13 বিঘা 3 কঠা 7 লেচা মাটি ইয়াতে আছে। তেতিয়া মাটি নাই বুলি কেনেকৈ তেওঁলোকে দাবী কৰিব পাৰে? ইয়াতে এটা চক্ৰান্ত জড়িত হৈছে। মানে টংলাখন কেনেকৈ বেকৱাৰ্ড কৰিব পাৰি, টংলা চাব ডিভিশ্যনখন কাটি লৈ গ'ল, টংলাৰ পৰা হস্পিটেলটো কাটি লৈ যাব, টংলা মানে এটা মানে নিৰ্জন ঠাইলৈ পৰিণত কৰাৰ কাৰণে এটা চক্ৰান্ত উঠি পৰি লাগিছে। আৰু এই চক্ৰান্তক আমি কেনেকৈ মূৰ কৰিব পাৰোঁ, কেনেকৈ আমাৰ হস্পিটেলখন ৰাইজৰ স্বাৰ্থত ইয়াতে স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু আমি আন্দোলন কৰি যাম। যেতিয়ালৈকে এই হস্পিটেল ইয়াতে টংলাত য'ত আছে তাতে নহয়, তেতিয়ালৈকে আমি আন্দোলন চলাই যাম।